হেল্ল' এভৰিৱান, যিসকলে মোৰ ভিডিঅ' আগৰে পৰাই চাই আহিছে তেওঁলোকৰ হয়তো মনত পৰিব যে মই মোৰ কলিগ হাবিবা আৰু লগতে আনোৱাৰ ছাৰৰ বিয়াৰ পাৰ্টি খাব গৈছিলোঁ আৰু দুইটা পাৰ্টিৰ ভিডিঅ'তে আপোনালোকে যথেষ্ট শুভেচ্ছা বাৰ্তা দিছিলে। পিছে এতিয়া ভাল খবৰটো হ'ল যে দুইজনৰে জীৱনলৈ আহিলে নতুন আলহী, দুইজনেই হ'ল মাক দেউতাক আৰু সেয়েহে আমি চাবলৈ গৈ আছোঁ এতিয়া তেওঁলোকৰ জীৱনলৈ অহা নতুন আলহী কেইগৰাকী, মানে দুইগৰাকীয়ে হৈছে ছোৱালী। আৰু মোৰ সেইকাৰণে এক্সাইটমেণ্ট লেভেলটো অকণমান বেছি বুলিয়ে ক'ব লাগিব। মই যিহেতুকে স্কুল যোৱা নাছিলোঁ, গা ভাল নাছিলে, তথাপিও টমটমত উঠি এয়া প্ৰথম পালোহি আনোৱাৰ ছাৰৰ ৱাইফ য'ত এডমিট হৈ আছে চাউচুৰে নাৰ্ছিং হোম। আৰু প্ৰথমতে আহি আনোৱাৰ ছাৰক অকণমান জোকাই লৈছোঁ আৰু এয়া পামেলা বাইদেউ বেবীটো লৈছে। পিছে মোৰ ইমান বেছি ল'বলৈ মন গৈছে, কিন্তু বিশেষ এটা কাৰণত মই লোৱা নাই। বাৰু যিসকলে বুজি পাইছে সেয়া বুজি পাইছে তেওঁলোকে। আৰু মই সেই ওচৰতে বহি কৈ আছিলোঁ আজি নাই লোৱা দেই, পিছলৈ ল'ম বুলি। ইমান মৰম লগা নহয়নে? আৰু এয়া ছাৰে আমাক মিঠাই খোৱালে। তাৰপিছত আমি গ'লোঁ হাবিবাৰ ঘৰলৈ, যিহেতুকে হাবিবাৰ আজি 10 দিন হ'ল ৰিলিজ লৈ গ'ল ঘৰলৈ। পিছে হাবিবাহঁতৰ ৰাস্তাটো চাওক ৰাইজ, কি অৱস্থা হ'ল আমাৰ। ইমান টাউনৰ মাজমজিয়াত পানী আৰু এই পানীখিনিৰ কাৰণে আমাৰ টমটমখন ফচি গৈছিলে। ফাইনেলি আমাক বহুত মানুহে আহি যেনে তেনে ঠেলা ঠেলি কৰি উলিয়াই দিলে। আৰু এয়া আহি পালোহি হাবিবাৰ অকণমানিজনী ওচৰলৈ। মোৰ কাষত মানে যোন বহিব বেবী লৈহে বহিব পাৰিব। মই সেয়ে প্ৰথমতে মীনাক্ষী বাইদেউ ল'লে, তেওঁৰ ওচৰত বহিলোঁ আৰু এতিয়া এয়া বাইদেৱে লৈ আছে। কাৰণ মই দাঙি লোৱা নাই যে, মোৰ মনটোৱে মনাই নাই। সেই ওচৰতে বহিলৈ যিমান পাৰিছোঁ হেঁপাহ পলুৱাই চাইছোঁ, পিছলৈ ল'ম বাৰু। আৰু এয়া আৰু এটা ভাল খবৰ যে হাবিবাই নতুনকৈ ঘৰ বনাইছে আৰু নতুন ঘৰলৈ এতিয়া আমাক আনিলে। ইয়াতে ইমান ধুনীয়াকৈ আমাৰ বাবে যো-জা চলাইছে। খোৱা বস্তুখিনি আপোনালোককতো দেখুৱালোৱে, আটাইখিনি আমাৰ বাবেই আছিলে। আৰু হাবিবাক যে দেখি অকণমানো লগা নাই, আজি 10 দিন হৈছে, তাতে C-section, ইমান বেছি মানে ফাৰ্ষ্ট ৰিকভাৰী হৈছে, ভাল লাগিলে দেখি। বাৰু ধুনীয়াকৈ খাই বৈ এতিয়া আহিলোঁ। বাকী দুইজনী কণমানিলৈ বহুত মৰম, আপোনালোকেও আশীৰ্বাদ কৰিব।